নমস্কাৰ প্ৰিয় দৰ্শক, মই আছোঁ বৰ্তমান বিশ্বনাথঘাটত। এয়া মোৰ পিছফালে চাইছে সোণালী জয়ন্তী বৰ্ষত আজি 50 বছৰ সম্পূৰ্ণ হ'লহি। 2025 চনত সম্পূৰ্ণ হ'লহি। সেয়েহে আজি এয়া উদযাপন কৰিব। আহকচোন আমি সকলোৱে গৈ পেলাই এই উপভোগ কৰোঁ। স্থাপন ইতিমধ্যে 50 বছৰ ভৰি দিছে পুৰণি ৰাস। আজি আমি আহিছোঁ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব পাৰে। আজি লাইট স্থাপন কৰা হৈছে। আমি সকলোৰে সহযোগত সুন্দৰভাৱে ৰাসভাগী অনুষ্ঠিত কৰিব পাৰিম। সোণালী জয়ন্তী বৰ্ষতে যে আমাৰ বিশ্বনাথ ঘাটৰ এই বুলি চিন্তা কৰিব নালাগে। সমূহ বিশ্বনাথৰ এই যাতে উৎসৱ, এই ৰাস উৎসৱখন সমূহ বিশ্বনাথবাসী ৰাইজৰ হয়। গতিকে সকলো বিশ্বনাথবাসী ৰাইজক প্ৰতিটো দল সংগঠন প্ৰতিজন ব্যক্তিয়ে যাতে আমাৰ বুলি চিন্তা কৰি, যে বিশ্বনাথ ঘাটৰ নহয় আমাৰ বিশ্বনাথৰ বুলি যদি চিন্তা কৰি আমাক যাতে সহায় সহযোগ কৰে, এই আমি উদযাপন সমিতিৰ হৈ আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। এই কাৰ্যসূচী ইতিমধ্যে আমাৰ বিশ্বনাথবাসী হিচাপে আমি গৰ্ব অনুভৱ কৰিছোঁ আৰু আমি সকলো বিশ্বনাথবাসী সকলো আহিব। পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আমাৰ বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ হেতু আমি আমন্ত্ৰণ কৰা এই অঞ্চলৰ অন্যান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকল আহি আমাক সহযোগিতা আগবঢ়াইছে। তাৰ বাবে বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰজ্বলন কৰিব স্থানীয় বুঢ়া আটা ভূপেশ্বৰ দাস আটা। তেখেতে বন্তি প্ৰজ্বলন কৰি এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিব। লগতে সহযোগ কৰিব স্থানীয় এই অঞ্চলৰ ভকত সমষ্টিয়ে। গতিকে তেখেতসকলক কাৰ্যসূচীত অংশগ্ৰহণ